বাবা, মাজনী আৰু তোৰ মাজৰ পৰা মই বহুত দূৰলৈ আহিলোঁ। এতিয়া বা উভতি যোৱাৰ সময় ক'ত? যিমান দূৰতেই নাথাকোঁ কিয়, তহঁত মোৰ সদায় বুকুৰ মাজত। ভুল মানুহৰেই হয়। সেই ভুলক যদি শুধৰণিৰ সোঁতেৰে উটুৱাব পাৰি, তেতিয়াই হ'ব পাৰি ক্ষমাৰ যোগ্য। সত্য আৰু শুদ্ধ বাটেৰে বাট বুলিবি। মই সদায় থাকিম তহঁতৰ কাষত। বাইদেউ, মেচিনটো ভাল হোৱাই নাই নেকি? এই যা, সময় পোৱা নাই ৰ যাবলৈ। বাহিৰত ইমান ৰ'দ, ঠিক কৰাম ৰ। বাবাক ক'ত এডমিশ্যন দিলি অ? কলেজতে দিলোঁ বাইদেউ। চাবি আকৌ, কলেজত ভাল বেয়া বহুত ধৰণৰ ল'ৰা ছোৱালী থাকে নহয়। সেইবোৰৰ সংগত পৰি বাবা আকৌ বেয়া হৈ যাব। লিখিছোঁ। পঢ়িব দে না। কিডাল কৰিবি ফলাই? মা হক ৰ। কজা পঢ়া শুনাটো নকৰোৱে, মা হক ৰ, কৈ দিম চব। মা আহিলি? আহিলোঁ অ। তহঁতে পঢ়ি আছ? মা পঢ়িব নিদিয়ে, লাগি আছে মোৰ লগত। কিয়? নাজানো, তুমি মই লগা নাই। ইহে মোবাইল টিপি আছে। তই কিয় তাইৰ লগত কিয় কাজিয়া কৰি থাক? লগাই থাকে মোক। তই ককায়েক হয়নে নহয় তই কচোন? ককায়েকটো হয়েই, তাই মোৰ লগত লাগিব। তুমি অহাৰ লগে লগে মোৰ কমপ্লেইন কৰিব। তই তাইক বুজাব লাগে। নুবুজে নহয়। চাচোন, মই দিনৰ দিনটো কষ্ট কৰোঁ। মোৰ কি ভাল লাগে নেকি কচোন তহঁতে এনেকৈ কাজিয়া কৰি থাকিলে? তহঁত দুটাই ধুনীয়াকৈ মিলি থাকিলে মই শান্তি পাওঁ। বুজি পাইছ? আৰু লাগতা মোৰ লগত। তাই চব, তই মনে মন থাক। সৰু ভনীয়েৰ হয়নে নহয় তাই? আৰু তইও হাঁহি নাথাকিবি। আৰু যাতে তহঁতৰ কাজিয়া পাচাল মই নুশুনো আৰু। দিনৰ দিনটো কষ্ট কৰি পেলাই ঘৰলৈ আহোঁ, আহি পেলাই সুখ নাই। তইতো বুজিব লাগে, তোৰ দেউতাৰক মই সৰুতে হেৰুৱাই কিমান কষ্ট পাইছো। মানুহৰ ঘৰে ঘৰে কাম কৰিছো। তহঁতৰ অকণো দুখ নালাগেনে দুটাৰ? তহঁতে ভাল মানুহ হ'ব লাগিব, কাজিয়া কৰিলে নহ'ব নহয়। ঐ, কি কৰিছ? ঐ উঠিলি? চাহ খাবি? চাহ বনাইছনে নাই? বনাইছো। দে বনা বনা। ৰ এক ছেকেণ্ড। মই মুখ ধুই আহিছো ৰ। হ'ব দে। বাবা ৰচোন, হেৰি কলেজলৈ যাওঁ? কলেজলৈ যাওঁ। হেৰি কলেজত সদায় ভালকে থাকিবি। আৰু মই দেখিছো তই দুদিনমানৰ পৰা দেৰি দেৰিকৈ অহা হৈছ কলেজৰ পৰা। ফ্ৰেণ্ডছৰ লগত অকণমান কিবা কিবি কাম থাকে, তাকে কৰি চৰি আহোঁ আৰু লাহে। সেইটো কথা নহয়, কলেজত ভালকে পঢ়া শুনা কৰিবি। কাৰণ চাচোন, তোৰ ওপৰত মোৰ বহুত ভৰসা আছে ন। আৰু দেউতাইতো তোৰ পৰা বহুত আশা কৰিছিলে। গতিকে মই জানো তই বেয়া কেতিয়াও নহ, কিন্তু সদায় তই নিজক চম্ভালি ৰাখিবি। কাৰণ কলেজত ভাল বেয়া চব বন্ধু থাকে। তাৰ পৰা তই বেয়াটো আঁতৰ কৰি ভালটো গ্ৰহণ কৰিবি। আৰু ভালকে পঢ়া শুনা কৰিবি। সদায় ভালকে থাকিবি বাবা। বল বল।
ঐ কি দিছিলে আজি প্ৰজেক্ট ছাৰে অঁ ফাৰ্ষ্ট পিৰিয়ডত দিছিলে কিহৰ project? কিহৰ প্ৰজেক্ট ছ'চিয়েলৰ প্ৰজেক্ট পৰহি ছাবমিট কৰিব ক্লাছেই নকৰোঁ দেখোন বে তহঁতে কিবা ষ্টাৰ্ট দিছ নাই নাই আমি দিয়া নাই দিছেহে এতিয়া তহঁতৰ লগত আহিছোঁহে পৰহি ছাবমিট কৰিবই লাগিব ঐ আমাৰখিনি কৰি আমি যাওঁ ব'ল বনাই দিবি আমাৰখিনি আমাৰ নাই, নাই, নিজৰে হোৱা বহুত নাই আমি দিছে। যাব লাগে ঐ, নিজে বনাই দিবি কৰিব না লাগে ফ্ৰেণ্ড বহুত হয় আছে, বহুত ক'ত আছে ক'ত ক'ত যাওঁ নিজৰ কামখিনি project ৰ নিজে কথা ক'লে কৰিব নিজে লাগে নিজে কৰিবি ঐ আমাৰখিনি কৰি দিবি না বে নিজৰ কাম নিজে লগা লগা চাউণ্ডটো অলপ দি দে বেলেগ বেলেগ বঢ়িয়া বঢ়িয়া পাৰিছনে পোৱালি পাৰিছ অ' মা কি হ'ল দাদাচোন কলেজৰ পৰা অহাই নাই অ' দাদা আহি পোৱা নাই নাই অ' এই নিজৰ ফ্ৰেণ্ডছৰ লগত আছে আৰু তথাপি চিন্তা লাগে দেচোন অঁ সেইটো হয় দেচোন বলচোন চাওঁ তোমাৰ নাম শোভুদা ন হয় অ' মা মা শুনাচোন মা মাজনী শুনাচোন কি হ'লনো ই দাদাৰ ফ্ৰেণ্ড হয় বাবু তুমি আমাৰ বাবাক দেখিছিলা নেকি অঁ আণ্টি তাক দেখিছোঁ মই তাক ঘাটৰ কাষত দেখিছোঁ আণ্টি আণ্টি মই যাওঁ হা ঘাট তই মই বাবাক বিচাৰি যাওঁ ব'ল বল বল জলদি সেইটো দাদা সেইটো বাবা বাবা তোৰ কি হৈছে তই নকওঁ কিয় দাদা বাবা তই নকওঁ কিয় মা মা দাদা তই কি কৰিছ এয়া দাদা তই কি কৰিলি এয়া অ' মা 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 উঠাচোন মা উঠাচোন মা মা উঠা না মা মা বাবা বুলি মাতা মা উঠা না প্লিজ মা উঠা না মা উঠা না মই নামাতে কিয় মায়ে মা উঠা না মা উঠা না বাবা মাতা প্লিজ সেইকাৰণে তোক মই কৈছিলোঁ না এইগিলা চৰি লগ হ'ব নালাগে বুলি আজি সেইকাৰণে তই মায়েৰে ঘেৰলি গম পাইছা